হাই গাইজ, আজিৰ থালিখন লৈছোঁ। আজি আছে মাছ, মাছৰ লগত ৰঙালাও দি মাছ বনাইছে। এয়া মাছৰ পিচ চাই লওক, গৰম আছে বহুত। আৰু ইয়াতে হ'ল আলু ভাজি কৰিছে, আৰু ইয়াত হ'ল ঢেকীয়া ভাজিছে, আৰু ইয়াতে হ'ল কঁঠালৰ আচাৰ, আৰু ইয়াত নিমখ। গতিকে থালিখন আৰম্ভ কৰোঁ আৰু আজি। প্ৰথমতে এই মাছটোকে ওলাই লৈছোঁ। বাছ ইয়াতে গ্ৰেভি, ফাৰ্ষ্ট বাইট। ৰঙালাও দি মাছ বনালে এনেও সোৱাদে হয়। এয়া যে দিছে আৰু ৰঙালাওটো যিহেতু ঘৰৰ ন, অকণমান মিঠাটো বেছি আৰু। আৰু ঢেকীয়া ভাজিটো কণী যদি ভাঙি দিয়া হয় নহয়, তেতিয়া সোৱাদটো আৰু বেছি হৈ যায়। কিন্তু নৰ্মেল কৰি ভাজিছে আৰু কণী চণী দিয়া নাই। হাঁহৰ কণী হ'ব লাগে। আপুনি মানে ঢেকীয়া ভাজিখিনি দিয়ে ভাত খাব পাৰিব, বেলেগ একো নালাগে আৰু মানে। এখন ৰঙালাও, গাইজ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰিব আৰু লগৰবোৰক ধৰি লওক।